স্যার আমি যেতিয়া আপোনাৰ লিখাবিলাক পঢ়ো তাত আমি এটা বস্তু অনুভৱ কৰোঁ কৰবাত নহয় কৰবাততো লেখকজনৰ এটা ছাপ থাকে ব্যক্তিগতভাৱে আৰু সেই ছাপটো যদি আমি ভালকে লক্ষ্য কৰোঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে আপুনি যথেষ্ট সংবেদনশীল আৰু স্পৰ্শকাতৰ সেইটো অনুভৱ কৰে পাঠক সমাজে আৰু সংবেদনশীলতাই যিটো আকুলতা সৃষ্টি কৰে সেই আকুলতাটোক বহুতে দুৰ্বলতা হিচাপে বিবেচনা কৰে নিশ্চিতভাৱে এই সংবেদনশীলতাই আপোনাৰ সাহিত্যক জীপাল কৰিছে কিন্তু স্যার আপুনি ব্যক্তিগতভাৱে সমৃদ্ধ হৈছে নে এই সংবেদনশীলতাৰ জৰিয়তে সংবেদনশীলতাটো আপুনি কোৱাৰ দৰে মানুহে দুৰ্বলতা বুলি লয় ভাবে এইটো দুৰ্বলতা বুলি লয় গতিকে তেনে মানুহবিলাকক চবেই বুলি নকওঁ বেছিভাগে চফ্ট টাৰ্গেট বুলি ভাবে কিন্তু সেই মানুহজন সংবেদনশীল হৈও ভিতৰত যে খুব ষ্ট্ৰং হ'ব পাৰে সেই কথাটো বহুতে নাজানে বহুতে নাভাবে কিন্তু সেইটো কথা নহয় সংবেদনশীলতাটো দুৰ্বলতা নহয় সেইটোহে মানুহে ভুল কৰে গতিকে আমাৰ সংবেদনশীল হয় কিন্তু দুৰ্বল নহয় এতিয়া বকুল ফুল পঢ়ি যদি কোনোবাই ভাবিছে যে সংবেদনশীল গতিকে দুৰ্বল অভিমন্যু পঢ়িলে গম পাব যে মই দুৰ্বল হয় নে নহয়